হাই ফ্ৰেণ্ডছ, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লিশা কে ব্লগলৈও আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াম, মানে কঁঠালৰ চব্জি বনাম, তো সেইটো আপোনালোকে চাই যাব, মই দেখাই গৈ আছোঁ। এয়া কঁঠালৰ ৰেচিপিটো, যিহেতু কঁঠাল চব্জি বনাম, তো তাৰ কাৰণে আমি লৈছোঁ এডোখৰ মানে কঁঠাল ডাঙৰ আছিলে, চ' তাৰ পৰা আমি আধাটোহে লৈছোঁ এইটো কঁঠালৰ টুকুৰাটো, আৰু কেইটামান পিঁয়াজ সৰু সৰু কাৰণে আমি মানে 5টামান লৈছোঁ। তো তাৰপিছত আৰু কেইটামান নহৰু আৰু এইটো আদা এটুকুৰা, তাৰপিছত তেজপাত 3টা দিছোঁ, তাৰপিছত আৰু এইফালে জিৰা, জালুক আৰু শুকান জলকীয়া, এইখিনি আমি ভিজাই থ'ম, ভিজাই পেলাই পিছত পিচিম, এইখিনিও পিচিম, পেষ্ট কৰিম, তো আপোনালোকে চাই থাকিব। এয়া কঁঠালৰ টুকুৰাটো আমি এনেকৈ কাটি ল'ম, মানে মাজত ফালি পেলাই, তাৰপিছত এনেকৈ দুখৰ দুখৰকৈ কাটি ল'ম, কাটি তাৰপিছত বইল কৰিম। এয়া কঁঠালখিনি কাটিলোঁ, ইমানখিনি ওলাইছে, এতিয়া এইখিনি আমি বইল কৰি ল'ম। এয়া কেৰাহীটোত আমি অলপমান তেল দিছোঁ, অলপমান মানে কি সৰহকৈ দিছোঁ, কিন্তু ইয়াত অকণমান দেখিছে। এয়া তেল দিলোঁ, আৰু কঁঠাল চব্জি বনালে যিহেতু সৰহকৈ তেল লাগে, দিছোঁৱে, হ'লেও মানে আমি তেলটো ইমান নাখাওঁ যে, তো যিমানখিনি। এয়া তেজপাত 3টা দিছোঁ, এয়া পিঁয়াজখিনি দিলোঁ, তেলটো গৰম হৈছিলে আৰু তেজপাতো দিলোঁ, এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ভাজি থাকিম, যেতিয়ালৈকে মানে পিঁয়াজৰ মানে কালাৰটো চেঞ্জ হৈ নাযায়, তেতিয়ালৈকে আমি ফ্ৰাই কৰি থাকিম। এয়া পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈছে, এতিয়া আমি ইয়াত আদা, নহৰু, জলকীয়া, জিৰা, জালুক পিচি থৈছিলোঁ সেইখিনি, আৰু লগতে কিছুমান মছলাবিলাক দিয়া হৈছে, জলকীয়া গুড়ি, জিৰা পাউডাৰো দিছে, তাৰপিছত নিমখো দিছোঁ। এতিয়া গোটেইখিনি মছলা একলগ কৰি ভাজি ল'ম, ভাজি লোৱাৰ পিছত অকণমান ইয়াত পানী দিব লাগিব, মছলাখিনি মানে মিক্স হ'বলৈ কাৰণে। তো এতিয়া ইয়াত পানী এড কৰিলোঁ, কৰাৰ পিছত এতিয়া মছলাখিনি ভালকৈ ভাজিব দিম। এয়া মছলাখিনি চব কি ভালকৈ মানে ভাজা হৈছে, মানে মছলাখিনি আৰু তেলৰ লগত ধুনীয়াকৈ মিলি গৈছে। এতিয়া আমি ইয়াত এই কঁঠালখিনি যোনখিনি বইল কৰি থৈছিলোঁ সেইখিনি আমি ইয়াত এড কৰি দিম। তাৰপিছত লৰাই দিম, এইখিনিতে গোটেইখিনি মানে মিক্স হ'ব লাগিব, আৰু দিব আছে সেইখিনি দি লওঁ, তাৰপিছত গোটেইখিনি আমি মিক্স কৰি ল'ম। ধুনীয়াকৈ আমি ভাজি দিম, মছলাখিনি মানে কঁঠালখিনিত লাগি যাব লাগে ধুনীয়াকৈ, তেতিয়া ভাল লাগে। এতিয়া মছলাখিনিৰ লগত আমি কঁঠালখিনি মানে মিক্স কৰি দিলোঁ, তাৰপিছত আৰু এতিয়া আমি ঢাকি থৈ দিম। যিহেতু কঁঠালখিনি বইল কৰা আছে, বেছি সময় নালাগিব, 10 মিনিট 20 মিনিটমান আমি এনেকৈ ল' ফ্লেমত ঢাকনা দি পেলাই থৈ দিম, তেতিয়া মানে ধুনীয়াকৈ কঁঠালখিনিত মছলাখিনি লাগি যাব। এয়া কঁঠালটো আমি মাজে মাজে এনেকৈ লৰাই থাকিম, যাতে লাগি নাযায়, মানে এনেকৈ মাজে মাজে আমি লৰাই থাকিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।